মনীষা বড়োৰ হত্যাকাৰীক ৰাজহুৱা স্থানত ফাঁচি দিয়ক। মনীষা বড়োৰ হত্যাকাৰীক ৰাজহুৱা স্থানত ফাঁচি দিয়ক। 13 এপ্ৰিল তাৰিখে মনীষা বড়োক মানে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল আৰু এই গোটেই কাণ্ডটোত মানে এজন অপৰাধীৰ নাম ইয়াত উল্লেখ হৈছে দেৱজিৎ কৌৰ। কিন্তু তাৰ পিছতো স্থানীয় বা জিলাৰ পৰ্যায়ৰ পুলিচ প্ৰশাসনে বা জিলা প্ৰশাসনে যি ধৰণৰ তৎপৰতাৰে অপৰাধীক কৰায়ত্ব কৰিব লাগিছিল সেইটো আমি ৰাইজে দেখা নাই। আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰীসকলৰ যি ভূমিকা এই ক্ষেত্ৰত থাকিব লাগিছিল এই মানে অপৰাধীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বা পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তাত আমি তেওঁলোকৰ ভূমিকা দেখা নাই, অৰ্থাৎ সন্দেহজনক ভূমিকা। গতিকে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাজপথত ওলাই আহিছে আৰু মনীষা বড়োৰ ন্যায় বিচাৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। আপোনালোকৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰোঁ যে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগে, তদন্তৰ উচিত ঘোষণা হ'ব লাগে ইয়াৰ, আৰু যি ধৰণৰ ব্যৱস্থা ল'ব লাগে চৰকাৰে ইয়াৰ প্ৰতিফলিত হ'ব লাগিব। অন্যথাই আমি ৰাইজে চৰকাৰৰ প্ৰতি থকা আমাৰ যি আস্থা, স্থানীয় বিধায়ক মন্ত্ৰীসকলৰ প্ৰতি থকা যি আস্থা, জিলা প্ৰশাসনৰ প্ৰতি থকা আমাৰ যি আস্থা এয়া হেৰাই যাব। আৰু অনাগত দিনত ৰাইজে যেতিয়া চৰকাৰৰ ওপৰত আস্থা হেৰুৱাব, পুলিচ প্ৰশাসনৰ বা জিলা প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাব, তাৰ বাবে চৰকাৰী দায়ী হ'ব। গতিকে আমি 24 ঘণ্টাৰ ভিতৰত দেৱশিষ কৌৰৰ কৰায়ত্ব কৰাটো বিচাৰিছোঁ। আৰু আমি ৰাইজৰ অভিযোগ পাইছোঁ যে এই অভিযুক্তগৰাকীৰ ককায়েক এজন মানে বজৰং দলৰ প্ৰভাৱশালী নেতা, আৰু সেই সুবাদতে এতিয়ালৈকে তেওঁক এৰেষ্ট কৰা হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। গতিকে আমি ৰাইজৰ হৈ পুনৰ দাবী কৰিছোঁ যাতে কোনো ধৰণৰ ইয়াত ৰাজনৈতিক হস্তক্ষেপ বা কোনো ধৰণৰ দলীয় হস্তক্ষেপ ইয়াতে সহ্য কৰা নহ'ব। গতিকে ৰাইজে ন্যায় বিচাৰিছে, আজি ৰাইজ ৰাজপথত ওলাই আহিছে, ৰাইজক চৰকাৰে ন্যায় দিবই লাগিব। লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে। দ্বিতীয়তে মনীষা বড়ো হত্যাকাণ্ডত জড়িত দেৱশিষ কৌৰ নামৰ ব্যক্তিজন এতিয়াও অসম চৰকাৰে বা অসম পুলিচে গ্ৰেপ্তাৰ কৰিব পৰা নাই। সেইটো আমি ৰহস্য গোন্ধ পাইছোঁ। সেইকাৰণে আমি অতি শীঘ্ৰে তেখেতক গ্ৰেপ্তাৰ কৰি বৰ্তমান চৰকাৰে যিটো এনকাউণ্টাৰ কৰি আছে তেখেতকো এনকাউণ্টাৰ কৰিব লাগে। এনেকুৱা চৰকাৰৰ মানে আমাৰ ৰাইজৰ সন্মুখতে খেল পতাতে তেখেতক এনকাউণ্টাৰ কৰিব লাগে। কাৰণ তেখেতে যিটো ঘটনা কৰিলে সেইটো অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। আৰু তেখেতে এতিয়াও যে পলাই পৰি আছে সেইটো আমি মানে বৰ দুখ প্ৰকাশ কৰিছোঁ। গতিকে অতি শীঘ্ৰে দেৱশিষ কৌৰক এৰেষ্ট কৰি তেখেতক মানে এনকাউণ্টাৰ কৰিব লাগে অসম চৰকাৰক, অসম পুলিচক। লগতে আমাৰ ইয়াত যিটো আমাৰ জিলা প্ৰশাসন আৰু লগতে আমাৰ ইয়াত যিটো আমাৰ MLA আছে তেখেতসকলো বিধায়ককো উচিত ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি শোণিতপুৰ জিলা ট্ৰাইবেল সংগঠনৰ পৰা আমি অনুৰোধ জনাইছোঁ।